মাছাৰ যোগেদি সেকেন্ড MPL হন্ডা MPL হৈছে এইবাৰ খুব সুন্দৰ খেল হৈছে আমাৰ মাছাৰ যিমানখিনি বিষয়ববীয়া তেখেতসকলে খুব সুন্দৰ আয়োজন কৰিছে আৰু আমাৰ ইয়াৰে লোকেলৰ টিমবিলাকে খেলিছে বাহিৰৰ পৰাও টিম প্লেয়াৰ্ছ ল'ব পাৰে না দুইজনকৈ ল'ব পাৰে আৰু ধুনীয়াকৈ 3 দিনত খুব ধুনীয়া আয়োজন কৰি পেলাই প্ৰায় বহুতো দল আহিছে আজি আহি ফাইনাল খেল ফাইনালত আজি দেখিলোঁ মই আমাৰ সাৰ্কেল 8 আৰু 36 অল আউট দুটা টিমে খুব সুন্দৰকৈ খেলি আছে তো খুব ভাল খেলটো খুব ধুনীয়া চলি আছে বাকি এটোই ক'ব লাগিব মাছবাদৰ খেলা ধূলাৰ পৰিৱেশটো বহুত ভাল অকল ফুটবল বুলি নহয় ভলিবলে হওক হকি হওক বা প্ৰতিটো খেলৰ পৰিৱেশ ইমান ভাল মানে মাছবাদত ইয়াত খেলপথাৰত অহাৰ লগে মনটো ভাল লাগে তাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ আৰু এইবাৰ আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম ইতিমধ্যে মাছবাদৰ এই খেলপথাৰখন আন্তঃগাঁথনি উন্নয়ন কৰিবৰ বাবে 7 কোটি টকাৰ কাম ইতিমধ্যে চলি আছে আৰু এটো অতি সোনকালে হ'ব আৰু এইখিনি হ'লে আমাৰ মাছবাদৰ উঠি অহা নৱপ্ৰজন্মক আৰু বহুত উৎসাহ দিব পাৰিম এইখিনি মোৰ বিশ্বাস আছে আজি হয় খুব সুন্দৰভাৱে আপোনালোকে দেখিছে আমি আৰম্ভ কৰিছিলোঁ 29-31 তাৰিখে হোণ্ডা MPL ক্ৰিকেট 2026 অৰ্গেনাইজ বাই মাছবাদ আঞ্চলিক ক্ৰীড়া সন্থা আৰু লগতে ছাপৰ্টেড বাই হোণ্ডা মণ্ডল ব্ৰাদাৰ্ছ লগতে ছুপাৰ 11 আৰু লগতে আগশাৰীৰ অনুষ্ঠান মাছবাদৰ সমন্বয় NGO খুব সুন্দৰভাৱে সমৰ্থ ঘটিছে আৰু এই ফাইনেল মেটছত মুখামুখি হৈছে আমাৰ সাৰ্কেল 8 ক্ৰিকেট দল আৰু বনাম এই 36 অল আউট টিমৰ মাজত খুব সুন্দৰ খেল উপভোগ কৰিছে আৰু বহুতো দৰ্শক আহিছে আৰু উদীয়মান খেলুৱৈসকলে আহিছে আৰু এই অনুষ্ঠানটোত আমাৰ প্ৰথম প্ৰাইজ নগদ 25,000 টকা উইথ ট্ৰফি বঁটা আগবঢ়াইছিলে আমাৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত চৰণবৰ ছাৰদেৱ আৰু লগতে দ্বিতীয় প্ৰাইজ আগবঢ়াইছিলে মাছবাদৰ বিশিষ্ট সমাজসেৱক গুণাবী লহকৰদেৱে গতিকে 15,001 টকা তেখেতে বঁটা প্ৰদান কৰিছিলে আৰু খুব সুন্দৰভাৱে সমাপ্তি ঘটিছে আৰু দেখিছোঁ ইয়াতে খুব উদীয়মান খেলুৱৈসকল আগবাঢ়ি আহিছে আৰু ইয়াতে 30টা দলে অংশগ্ৰহণ কৰিছিলে আৰু আশা কৰোঁ পৰৱৰ্তী কালছোৱাত খুব ভাল ক্ৰিকেট খেলুৱৈ উঠি আহিব আৰু নৱপ্ৰজন্মক আমি এই অনুষ্ঠানটোৰ যোগেদি এটা ভাল পৰ্যায়লৈকে ষ্টেট ডিষ্ট্ৰিক্ট নেশ্যনেললৈকে যাতে নিয়াৰ আমি প্ৰয়াস কৰিম আৰু লগতে ভাল খবৰ এই অনুষ্ঠানটোৰ জৰিয়তে অহা বছৰ আমি লেডাৰত আমি অনুশীলন কৰাবৰ বাবে নতুনকৈ পিটছ ফিল্ড আমি ৰেডি কৰিম আৰু কৰ্মশালাৰ আমি ব্যৱস্থা কৰিম সেইটো আমি ভাল এটা ডিচিশ্যন লৈছোঁ মাছবাদ আঞ্চলিক ক্ৰীড়া সন্থাই হয় মই এইটোৱে জনাইছোঁ আমাৰ যিসকল উদীয়মান খেলুৱৈ আছে তেখেতসকলক আমি যদি প্লেটফৰ্ম নিদিওঁ তেখেতসকলে কেনেকৈ আগবাঢ়ি যাব গতিকে আমি সকলোৱে চেষ্টা কৰিব লাগিব এডুকেশ্যন আৰু স্পৰ্টছ এই বস্তুটোক আগবঢ়াই নিবৰ কাৰণে আমি সদায় তেখেতসকলক বিজি ৰাখিব লাগিব আৰু যাতে তেখেতৰ সুন্দৰ স্বাস্থ্যৰ লগতেই ডিষ্ট্ৰিক্ট ষ্টেট নেশ্যনেল লেভেললৈকে যাতে আমি আগবঢ়াই নিবৰ বাবে এনেধৰণৰ আমি খেল পাতিব লাগিব আমাৰ উঠি অহা চামৰ বাবে আৰু আজিৰ তাৰিখত দেখিছে আপোনালোকে অসম চৰকাৰখনেও বহুতো আগভাগ লৈছে বা ভাল কাম কৰি গৈছে আৰু স্পৰ্টছৰ ক্ষেত্ৰত তেখেতসকলেও নানান ধৰণৰ মানে অৱদান আগবঢ়াইছে আৰু খেলুৱৈসকলক আগবঢ়াই নিয়াৰ বাবে তেখেতসকলেও মানে এই ক্ষেত্ৰত আগভাগ লৈছে গতিকে আমিও সহযোগ কৰিব লাগিব